এতিয়াতো ফাগুন মাহ পৰিছে, ধূলি বালি বতাহ নহয় জানো, মানুহৰ এতিয়া বিশেষকৈ কি বেমাৰে দেখা দিয়ে, চৰ্দি, মাথা বিষ, জ্বৰ, এনেকুৱা ধৰণৰ বেমাৰ নহয় জানো। এনেধৰণৰ মানে পটককৈ প্ৰাথমিক চিকিৎসা মানে অলপ পৰিত্ৰাণ পাবৰ কাৰণে, যদি আপোনাৰ নাক চাক বন্ধ হৈ গৈছে, চৰ্দি হৈছে, মূৰ চুৰ বিষাইছে, তাৰ কাৰণে আজি মই আপোনালোকক এটা ভাল ঔষধ দিছোঁ দেই। মই মানে কি কৰিলোঁ, এইটো কালজিৰা দেখিছে, মই আগতে অলপ গোটাই লৈছোঁ বাৰু, কালজিৰা ঢালি লৈছোঁ, টেমা এটা ভৰাই থোৱা আছিলে। এই কালজিৰাখিনি কি কৰিব, এনেকৈ ধুনীয়াকৈ অলপ লৈ ল'ব, ইমানখিনিমান দেখিছে নহয় পৰিমাণ, একে অতিমাত্ৰাও বেছি নহয় আৰু ইমানখিনিমান কালজিৰা লৈ ল'ব। লৈ পেলাই হাতত একে ধুনীয়াকৈ যিমান পাৰে ধুনীয়াকৈ মোহাৰিব। মই দেখাই দিছোঁ আপোনালোক ধুনীয়াকৈ, কোনো ছাইড এফেক্ট হোৱা বস্তু নহয়, ধৰক পৰিত্ৰাণ পাব, মানে ভাল পাব। একদম ধুনীয়াকৈ যিমান পাৰে এইখিনি এনেকৈ মোহাৰিব হাতত। আৰু পাৰিলে চুৰিয়া কাপোৰ যে, পাতলা কাপোৰ ল'লে বেছি ভাল আৰু। মই পাতলা কাপোৰ পোৱা নাই বেছিকৈ বিচাৰি, সেইকাৰণে এইখনকে লৈছোঁ। যিমান পাতলা হয় সিমানেই ভাল কাপোৰখন, যাতে বস্তুখিনি পৰি নাযায়। এনেকৈ ধুনীয়াকৈ মোহাৰি ল'ব। মই অলপ আগতে মোহাৰি থোৱাই আছিলে, মানে ল'ৰাৰ মূৰৰ বিষ হ'ল, তাৰপিছতে পটককৈ এতিয়া ঘৰত কোনো নাই, টেবলেট এটাকে আনি দিবলৈ মানে ভিক্সটোও ক'ত আছে বিচাৰি পোৱা নাই। এই ওচৰৰ ছোৱালী এজনীক খুজিলোঁ, তাই দিলে। তাৰপিছতে তাই মানে মোক ক'লে, কৈছে বেছিকৈ বিষাই আছে নেকি? মই বোলো অঁ বেছি বিষাই আছে বুলি ক'লে। তাৰপিছতে তাই ক'লে আপুনি এনেকৈ কৰকচোন, মোক এনেকৈ দিয়ে, মই অকণ কিন্তু ভাল পাওঁ। লগে লগে মই দিলোঁ, দিওঁতে নাক চাক খোল খাই গৈছে মানে তাৰ। গতিকে আপোনালোকেও এনেকৈ কৰিবচোন। তাৰপিছত মোহাৰিব, মোহাৰি এনেকৈ কাপোৰ এখন ল'ব, লৈ পেলাই এনেকৈ কাপোৰখনত এনেকৈ টোপোলা এটা কৰিব, টোপোলা এটা কৰি এনেকৈ শুঙিবলৈ দিব, একদম পূৰা চেঙাই যায় একদম নাকে চাকে। আকৌ চাইনাছৰ যদি প্ৰব্লেম আছে, এই বস্তুটো কৰি চাব পাৰে, বহুত ভাল। তাৰপিছতে সি যেতিয়া সৰু ল'ৰাই লৈ আছে, মই বোলো মই দেচোন অকণমান লৈ চাওঁ, এনেকৈ বুলি মই ল'লোঁ, এনেকৈ একদম এনেকৈ দিওঁ নহয়, একদম পূৰা নাকে চাকে চেঙাই যায়। এনেকৈ দুইটা নাকত ল'ব। নাক চাক যদি বন্ধ হৈ আছে, তেতিয়া নাকটো খোল খাই যাব। চাবচোন বাৰু ট্ৰাই কৰি, ভালেই পায় কিজানি। প্ৰাথমিক চিকিৎসা, পটককেতো ধৰক মানুহে ৰেডি হৈ নাথাকে ঔষধ পাতি লৈ পেলাই, তেতিয়া এনেকৈ ধৰণৰ এইটো ব্যৱহাৰ কৰি চাবচোন, ভাল পাব নিশ্চয়। নাক চাক একদম পূৰা চেঙাই যায়, আনলিমিটেড গোন্ধ পাই যাব। আকৌ যদি কিবা কাৰণে বহুত সময়ৰ পিছত গোন্ধটো নাইকিয়া হয়, আকৌ এইখিনিকে উলিয়াই মোহাৰি পেলাই আকৌ এনেকৈ দি দিব, কিন্তু গোন্ধটো বোধহয় নাযাব, গোন্ধটো থাকিয়ে যায়। এয়া নহয়, এনেকৈ লৈ আছোঁ, আনলিমিটেড গোন্ধ, মানে একদম পূৰা নাক চাক চমচমাই যায়, মানে নাক চাক বন্ধ হৈ থাকিলে নাক খোল খাই যাব। ব্যৱহাৰ কৰি চাব পাৰে।